স্টুডেন্টে জিৰো পোৱাৰ মেইন কাৰণটো হ'ল ৰেছপেক্ট। তেওঁলোকে ৰেছপেক্ট নিদিয়ে অন্য, সেইকাৰণে তেওঁলোকে জিৰো হৈছে। তোমালোকে বেয়া নাপাবা, এজ এ টিচাৰ ষ্টুডেন্ট হিচাপে কথাটো কৈছোঁ। ৰহমান ছাৰে ইমান ধুনীয়াকে হিউমেন ৰাইটছৰ পৰা ফ্ৰম দ্য ভেৰি বিগিনিং টু লাষ্ট ইণ্ডিংলৈকে কৈছে চবকে। এইখিনি কথা এখন কিতাপত যিমানখিনি কথা আছে হিউমেন ৰাইটছ কিতাপখনত আল্টিমেটলি চামাৰি কৰিছে। আমি পঢ়াৰ সময় নাই, শুনিলেও কিছু অলপ হয়, কিন্তু সেইটোকো ৰেছপেক্ট নাই। গতিকে ৰেছপেক্ট ন' ৰেছপেক্ট, গতিকে জিৰো হোৱাটো স্বাভাৱিক। গতিকে তোমালোকে এটা কাম কৰা, যিমানে তোমালোকে ৰেছপেক্ট দিবা, তোমাৰ আজি ছাৰসকলক ৰেছপেক্ট দিয়া বুলি কথা নাই, সমাজৰ জ্যেষ্ঠজনক যদি ৰেছপেক্ট দিওঁ তাৰ পৰা শিকিব পাৰি। মা দেউতাক ৰেছপেক্ট দিলে তাৰ পৰা শিকিব পাৰি, বন্ধুক ৰেছপেক্ট দিলে তাৰ পৰা শিকিব পাৰি।